নমস্কাৰ দৰ্শকসকল, এক্সপ্ল'ৰেট সংগীতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমে আপোনালোক সকলোকে আজি মহানৱমী, যিহেতু মহানৱমীৰ বহুত বহুত শুভকামনা জনাইছোঁ। দেৱী মায়ে সকলোৰে ওপৰত আশীৰ্বাদ ৰাখক। আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিম মোৰ আজিৰ নৱমীৰ লুক। চ' ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ থাকিল, ষ্টে টিউন। আৰু এয়া প্ৰথমে মই ফেচত এপ্লাই কৰিছোঁ ফেচ চিৰাম। ফেচটো ভালদৰে হাইড্ৰেট কৰিব লাগিব, মইশ্চাৰাইজ কৰিব লাগিব। আৰু নেক্সট মই এপ্লাই কৰিছোঁ ফেচ মইশ্চাৰাইজাৰ, ভালকৈ এপ্লাই কৰি লৈছোঁ। আৰু এইবাৰ মই লগাইছোঁ ছানস্ক্ৰীন, যিহেতু এগেইন মই দুপৰীয়াই যাম আজিও, চ' ভালকৈ এপ্লাই কৰিছোঁ। নেক্সট এইবাৰ মই লগাইছোঁ ফেচ প্ৰাইমাৰ, যিখিনি মোৰ অ'পেন প'ৰ্ছ এৰিয়া আছে সেই ঠাইখিনি ভালকৈ এনেকৈ ডেপ ডেপকৈ লগাই লৈছোঁ প্ৰাইমাৰ। আৰু এইবাৰ মই ইয়াত লগাইছোঁ এটা লিকুইড ফাউণ্ডেশ্যন, আৰু ফাউণ্ডেশ্যনটো মই ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। আৰু এইবাৰ মই এপ্লাই কৰিছোঁ এয়া কনচিলাৰ, যিখিনি জেগা মোৰ পিগমেণ্টেড হৈ আছে। আৰু লগতে আণ্ডাৰ আইজতো বহুতখিনি ডাৰ্ক স্পেল পৰিছে, সেইখিনি মই ভালকৈ লগাই লৈছোঁ। আৰু এইবাৰ মই আণ্ডাৰ আইজ ভালদৰে বেক কৰিছোঁ লুজ পাউডাৰেৰে। নেক্সট মই আইব্ৰ' ফিল কৰিছোঁ। মই মোৰ আগৰ ভিডিঅ'টোতো কৈছোঁ মই বহুত আৰ্টিফিচিয়েল কিবা নকৰোঁ, যে চিম্পল আইব্ৰ' ফিল কৰোঁ। আৰু এইবাৰ মই লৈছোঁ আই মেকআপ কৰিবলৈ। আৰু আই মেকআপটো মই অষ্টমীৰ লুকতকৈ নৱমীৰ লুকত অলপমান মই ডাৰ্ক কৰিছোঁ, আজি যিহেতু অলপ বেলেগ কৰিছোঁ সেইকাৰণে। চ' মই অফ কেমেৰাই আইলাইনাৰ এপ্লাই কৰিছিলোঁ লাইটকৈ একেবাৰে। আৰু নেক্সট মই মাস্কাৰা লগাই লৈছোঁ। আৰু এইবাৰ মই কৰিছোঁ এয়া কণ্ট'ৰিং। আৰু নেক্সট মই যিখিনি এক্সেছ লুজ পাউডাৰ আছিলে চকুৰ তলত, সেইখিনি মই ৰিমুভ কৰি লৈছোঁ। আৰু এইবাৰ মই এপ্লাই কৰিছোঁ লিপষ্টিক। চ' এয়া ফাইনেলি মই ৰেডি হ'লোঁ। এয়া আছিলে মোৰ নৱমী লুক। মই এযোৰ মিচিং চাদৰ মেখেলা পিন্ধিছোঁ। মোৰ অষ্টমীৰ মেকআপটো মই লাইটকৈ কৰিছিলোঁ, কিন্তু আজিৰ মেকআপটো অকণমান মই আই মেকআপটো অকণমান ডাৰ্ক কৰিবলৈ চেষ্টা কৰিছোঁ। চ' এয়া আৰু সৰুকৈ এটা খোপা যেনে মাৰি থৈছোঁ আৰু ক্লিপ মাৰি এনেকৈ। চ' ইমানেই আছিলে। কাণত মই এযোৰ এয়া ময়ূৰ ডিজাইনৰ এযোৰ অক্সিডাইজ ইয়াৰিং পিন্ধিছোঁ। আৰু লগতে এয়া মোৰ দেখিছেনে বাঁহ কাঠ, আকৌ বাঁহ। মোৰ মানে কি ক'ব আৰু মোৰ ফেভৰেট একদম এনেকুৱা বাঁহ কাঠ এইবোৰৰ যে জুৱেলাৰী থাকে ন, মই বহুত বেছি ভাল পাওঁ। মোৰ ওচৰত বহুত তেনেকুৱা কালেকশ্যন আছে। চ' আপোনালোকক মই কেতিয়াবা সেয়াও ভিডিঅ' দেখুৱাম। বেতৰ ধানৰো ইভেন মোৰ ওচৰত ইয়েৰিং আছে। চ' মই ভাল পাওঁ মানে মেটেলিক কিবাতকৈ মই এনেকুৱা ধৰণৰ যিবোৰ বনাই ন, আমাৰ লোকেল যিবোৰ আৰ্টিষ্ট আছে তেওঁলোকে বনায়, মোৰ তেনেকুৱা জুৱেলাৰী বহুত বেছি ভাল লাগে। চ' আপোনালোকৰ মোৰ আজিৰ এই লুকটো কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব। আৰু আজিলৈ ধন্যবাদ।